অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ফিলবাৰীৰ পৰা। আজি চাওক এটা নতুন জেগাত ৰাতিপুৱা তো ৰাতভৰ আমি ভাওনা চালোঁ। ভাওনা চোৱাৰ পাছত এতিয়া পূৰা দেৰিলৈকে শুই দিলোঁ। ৰাতিপুৱা যোৱা কথা আছিলে কিন্তু এতিয়া যোৱা নহ'ল, অলপ দেৰিকৈ যাবলগীয়া হ'ল কাৰণ ৰাতভৰ ভাওনা চাই কিনে এতিয়া দেৰিলৈকে শুই থাকিলোঁ। চাওক এয়া চাওক ধাননি পথাৰ কি ধুনীয়া আছে। এফালে চাওক এয়া হৈছে ফিলবাৰী ভূঞা গাঁৱৰ ধাননি পথাৰ। এয়া চাওক এইফালে ধাননি পথাৰ চব গোটেইটো আলৈকে সেইফালে আছে। এই ধাননি এইটো এতিয়া পকিলে পূৰা সোণালী সোণালী লাগিছে আৰু চব। তো এতিয়া আমি গৈ আছোঁ মাতিজৰ ঘৰলৈ চাহ খাবলৈ। ৰাতিপুৱা এটা ঘৰত শুই থওঁ আৰু আনটো এটা ঘৰত চাহ খাব গৈ আছোঁ। এই দৃশ্যটো পূৰা মজা লাগিছে। এইফালে বাগিচা আছে আৰু এইফালে ধাননি বাৰী। এয়া চাওক কি ধুনীয়া ধুনীয়া গছ লাগি আছে। এইটো কি টকৌ গছ, চাওক গোটেই টকৌ গছে ভৰিপূৰ্ণ। আমি পাই গ'লোঁ মাতিজৰ ঘৰলৈ। মাতিজৰ ঘৰত আহি দেখিছোঁ দৰ্জা বন্ধ। মাতিজ দৰ্জা খোল। তো মাতিজৰ ঘৰলৈ আহি কিনে চিৰা নাৰিকল পূৰা খাই দিলোঁ চাহ লগত। এতিয়া আমি চাহ তাহ খালোঁ আৰু এফালে এটা নদী এখন আছে বোলে, সেই নদীখনলৈ গৈ আছোঁ। আমি নদীখনলৈ গৈ আছোঁ। সেই দূৰ দূৰলৈ ধান, এইফালে অকণমান পাছৰ আগত চাহ বাগিচা আছে। আহিলোঁ কিন্তু ইয়াত আছে নলা। এই চাওক ধুনীয়াকৈ এইটো পদুম ফুল নেকি, চাওক ভেট ফুল কি ধুনীয়াকৈ ফুলি আছে। এইফালে চাওক, এইফালে চাওক গাইছ, এতিয়া চাওক ইয়াত বৰশী পালোঁ এটা। কাৰোবাৰ হয় বোলে, উঠাবলৈ মানা কৰিছে। তো গাইছ মই থৈ দিছোঁ। তো আমি এতিয়া এখন নাৱৰ ওচৰলৈ আহি পালোঁ। নাওখন লাগি আছে ইয়াত। এয়া চাওক গাইছ, পোৱালি পোৱালি মাছবোৰ আহি আছে ইয়াত। চাওক এই পোৱালি পোৱালি আছে, ডাঙৰ হোৱা নাই। ডাঙৰবোৰ দূৰত দূৰতে আছে চাগে। এয়া চাওক গাইছ, দেখিছে ভালকৈ। তো গাইছ এয়া আমি ভূঞা গাঁৱৰ পৰা ওলালোঁ। এতিয়া ভূঞা গাঁৱক বাই বাই দি কিনে ওলালোঁ। স্কুটিতে গৈ আছোঁ ফিলবাৰী তিনিআলিলৈকে, তাৰপৰা গাড়ীত গুচি যাম। এতিয়া ফিলবাৰীৰ দৃশ্যবোৰ ভালে আছে। ইয়াতে হৈছিলে যোৱাকালি ভাওনাটো। এতিয়া প্ৰবাসন খতম কৰিলে, ভংগ কৰি দিলে। এয়াই আছিলে ফিলবাৰী ভূঞা গাঁৱৰ দৃশ্য। চাই কিনে কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰি থাকিব আৰু আহি থাকিব মজা মজা ভিডিঅ'বোৰ। ভিডিঅ' দিবলৈ দেৰি হৈছে, তথাপিও দিবলৈ চেষ্টা কৰিম। এক্সামো আহি আছে লগতে। আৰু ফিলবাৰী চাই কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ, চাই থাকিব।